Hello guys, what's up and welcome back to my YouTube channel in another video. So guys, আজি আমি গোটে পৰিয়াল যদি আইছি দেখা পাইতো হৈছে পিছতো আছে দুটা আৰু ইবাকে আয়ো তো আৰু আগত আছে দেউতা আছে আৰু দুটা আছে তো আজি আমি যাই আছো এক টুকুৰা জাগাক লগিন তো গাইজ আজি আমি যাই আছো পেহিয়াৰ ঘৰত গোটে পৰিয়াল মা আছে মোৰ লগত সৰু মা আছে কাষত পিছত আছে বুবু মুনু আৰু বা আছে আৰু আগত আছে দেউতা আৰু দুটাই গাড়ী চলি আছে আৰু আমি অলপ পিছতে যাই পাম কি বেল লুচি হেই সিট বেল দুটা ভালকে দেখে দিওঁ দুটাই কতে আইছি না এইটো হ'ল আমাৰ গাইজ দুটা আৰু ইবাকে দেউতা আছে তো আমি গোটেইখিনি পৰিয়ালে একেলগে আমি যাত্ৰা কৰি আছো বৰ্তমান আৰু গাইজ তোমাৰ স্কুল আছিল আমাৰ মেইন চক য'ৰ পৰা আমাৰ সাধাৰণতে দৈনিক বাজাৰ চাজাৰ বা লাগতিয়াল বস্তুখিনি আমি এইটো চকৰ পৰাই নিওঁ আৰু এতিয়া বৰ্তমান কাম আছে ৰক্সি গাড়ীখন আৰু গাইজ আজি মায়ে মাৰ কাকালৰ অপাৰেশ্যনৰ পিছত কিমান বছৰ এক বছৰ হৈছে আৰু মানে হ'ব আৰু তাৰমানে তাৰপিছত সদ্যতে গালি পাৰি আছে ভিডিঅ' নাবনৰ কাৰণে সদ্যতে আমি কৰাইছো কচোন ভালকে আমি ভালুকপুং আহিছোঁ আমাৰ মামাহঁতৰ ঘৰত এই মামাহঁতৰ সৰু ভাইটি তাৰ কিবা এটা শুভ পৰ্ব আছে তাৰ কাৰণে আহিছোঁ আমি এই আমাৰ কুৰ্মা মামাৰ সৰু ছোৱালীক বিবাহ কৰাইছে আৰু এইটো মামাৰ ছোৱালী প্ৰিয়ংকা এইফালে এয়া পূজা ভাগিনৰ ছোৱালী এই আমাৰ নাচনী নাইজা বাবু আছে আমাৰ কণিকাৰ ডাঙৰ বাবা এয়া আমাৰ বংশৰ মানে এটা সন্মিলন এতিয়া আমি এনেকুৱা পৰ্ববিলাকত বিশেষ বিন্দু আমি যদি লগালগি হওঁ তেতিয়াহ'লে আমি ভৱিষ্যত প্ৰজন্মবিলাকে এটা সম্পৰ্কত বান্ধ খাই পৰিব পাৰে যেনেকৈ আমাৰ সময়ত অপূৰ্ব আছিল কণিকা আছিল আমি খুব লগ আছিলোঁ এতিয়া তোমালোক নতুন প্ৰজন্ম তোমালোকে নতুন প্ৰজন্মখিনি চিনাকি হোৱা ৰিলেশ্যন কি বস্তু সেইটো বুজি লোৱা তেতিয়াহে তোমালোকৰ সম্পৰ্ক অটুট থাকিব বুজি পালা এতিয়া এই বাবুৰ লগত আমাৰ সম্পৰ্ক নাহে তেওঁ নাজানে এটা বৃদ্ধ মানুহ এনেকৈ ভাবে তোমালোকে চেংৰে আহিলে লগ হোৱা মামাৰ ছোৱালী সেই এটা আমাৰ সৰু ভণ্টি আছিলে তাইৰ ছোৱালী সেইজনী তাই এতিয়া শিক্ষিত হ'ল তাই বিয়ে পাছ কৰিলে তাই 9 পঢ়োতে আহিছিলোঁ নেকি মই আৰু এজন তাই কি পঢ়ি আছে এতিয়া ডাঙৰ হৈ গ'ল এতিয়া তোমালোকে এইবিলাকৰ লগত চিনাকি সেই সম্পৰ্কবিলাক আৰু এটা লুকি আছে এইভাগে এইজনী ডাঙৰ প্ৰজন্মৰ এক মানে সৌন্দৰ্য গৌৰৱৰ প্ৰতি আমাৰ কণিকাৰ সৰু বাবা কোৱা তোমাৰ নামটো কোৱা কি পঢ়ি আছা এইবাৰ ফাইনেল দিছা এইচএছ ফাইনেল তেনেকুৱা পাৰ্চেণ্টেজ হ'ব কি পঢ়িবা
ভালকে ভিডিঅ' নকৰিলোঁ, এনেই অলপ অলপকৈ দেখাইছোঁ।